নমস্কাৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি প্ৰেপজিশন প্ৰায় 500 মান আছে কিন্তু আমি তাৰে কিছুমান পৰীক্ষাত প্ৰায় আহি থকা কমন প্ৰেপজিশনৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম আশা কৰো আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ'বোৰ লাইক কমেন্ট সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দি থকা ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে পাই থাকে আহক তেনে ভিডিঅ'টো আৰম্ভ কৰো পজিশন মানে হৈছে প্ৰে মানে হৈছে আগত আৰু পজিশন মানে হৈছে আগত বহা স্থান আজি মই লিখি লৈছো যেহেতু লিখি গৈ থাকিলেও অলপ বেছি টাইম লাগে তো মই সেইকাৰণে খুব কম সময়ৰ ভিতৰতে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰো আমনি নালাগে আৰু মই কিছুমান সেন্টেন্সেস মাজে মাজে নতুনকৈ আকৌ এড কৰি যাম ঠিক আছে প্ৰিপজিশন হৈছে নাউন বা প্ৰনাউনৰ আগত বহে নাউন বা প্ৰনাউন তোমালোকে জানাই নিশ্চয় নাউন হৈছে বিশেষ্য পদ আৰু প্ৰনাউন হৈছে সৰ্বনাম পদ অসমীয়া ঠিক আছে এতিয়া আমি আহো প্ৰিপজিশনৰ যিবিলাক কমন যিবিলাক এক্সামত সাধাৰণতে আহিয়ে থাকে সেইবিলাক প্ৰিপজিশনৰ ওপৰতে আলোচনা কৰিম ঠিক আছে এতিয়া আমি আহো ইন প্ৰিপজিশনলৈ আহো ইন আমি ক'ত ক'ত ব্যৱহাৰ কৰো কোন কেইটা কাৰণত কোন কেইটা কামত কোন কেইটা বাক্যত আমি ব্যৱহাৰ কৰো ঠিক আছে ইন আমি সদায় মাহ বছৰ ৰাতিপুৱা সন্ধিয়া দুপৰীয়া এইবিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো কিন্তু ইয়াৰ লগে লগে আমি ইন আকৌ ভিতৰত বুজাবৰ কাৰণেও বাস কৰা এতিয়া ফৰ এক্সাম্পল আমি কলো আই উইল মিট ইউ টুমৰো ইন দা মৰ্নিং মই অহাকালি ৰাতিপুৱা তোমাক লগ পাম হয় নে নহয় ৰাতিপুৱা লগ পোৱাৰ কথা কৈছে যিহেতু ইন দা মৰ্নিং ইয়াত ইন দা মৰ্নিঙত লগ পাম বুলিছে মৰ্নিং বুলি কোৱাৰ লগে লগে আমি সদায় দুপৰীয়া 12 বজালৈকে সাধাৰণতে মৰ্নিং টাইমটো বুজো হয়নে সেই মৰ্নিং টাইমটো বুলি কোৱাৰ লগে ইয়াত এক্সেক্টলি এটা টাইম কোৱা নাই যে মই আৰ্লি মৰ্নিং বা মই মৰ্নিং 9টা বজাত লগ পাম তেনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট কৰি কোৱা নাই ইয়াত ডাইৰেক্ট কৈছে যে মই মৰ্নিঙত লগ পাম বা ইভিনিঙত লগ পাম বা আফটাৰনুনত লগ পাম ঠিক আছে তেনেকৈ তাৰপিছত তুমি এতিয়া যদি কোৱা মাই মাদাৰ ইজ ইন দ্য কিটচেন মানে মোৰ মা ভিতৰত আছে ক'ত কিটচেনৰ ভিতৰত আমি যেতিয়া দেখাবলৈ যাম তেতিয়া আমি ইন ব্যৱহাৰ কৰিব লাগিব যিহেতু মই কৈছোঁ কিবা বস্তু ভিতৰত বা কোনোবা ৰুমত যদি আছে কোনোবা যদি ৰুমত আছে বা কোনোবা দোকানৰ ভিতৰত যদি আছে মাই মাদাৰ ইজ ইন দ্য শ্বপ মানে দোকানৰ ভিতৰত আছে তেনেকৈ ধৰণে বা মাই মাদাৰ ইজ ইন দ্য হাউচ তেনেকৈ ধৰণে তোমালোকে ইন ব্যৱহাৰ কৰিব পাৰা ইয়াৰ উপৰিও ইন তোমালোকে ধৰি লোৱা তুমি ক'ত বাস কৰা বুলি ক'লে মানে আই লিভ ইন ইণ্ডিয়া হয়নে আই লিভ ইন ইণ্ডিয়া আই লিভ ইন ইণ্ডিয়া বা আছাম আই লিভ ইন আছাম মই অসমত বাস কৰোঁ এইটো ইন প্ৰিপজিশন ঠিক তেনেকৈ তোমালোকে অকল যে ইন মাহ বছৰ ৰাতিপুৱা সন্ধিয়া দুপৰীয়া এইবোৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় তেনেকুৱা নহয় ত আখৰটো বুজাবলৈও এই য'ত বাস কৰা যায় য'ত ভিতৰত সোমাই আছে মানুহ তেনেকুৱা ধৰণৰ কিবা যিটো বস্তু ভিতৰত থাকে সেইটো বুজাবলৈও কিন্তু ইন ৱৰ্ডটো ইন প্ৰিপজিশনটো আমি ব্যৱহাৰ কৰোঁ ঠিক আছে এইবাৰ আহোঁ অনলৈ অন হৈছে সপ্তাহৰ দিন মানে অন ছানডে অন মনডে তেনেকৈ তাৰিখৰ আগত মানে অন বহে আকৌ কিন্তু অন প্ৰিপজিশনটো তোমাৰ কিবা বস্তুৰ ওপৰত বুজাবলৈও কিন্তু অন ব্যৱহাৰ হয় যেনে এইটো দ্য বুক ইজ অন দ্য টেবুল যিকোনো বস্তু পেইনেই হওক বুকেই হওক কাপেই হওক যিয়ে হওক আমি এইটো দেখাবলৈও কিন্তু আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰোঁ এতিয়া ধৰি লোৱা অনৰ ক্ষেত্ৰত আৰু আমি কি ধৰণে ব্যৱহাৰ কৰোঁ ধৰি লওক মই কিবা এটা লিখি আছোঁ বা মই কাৰোবাৰ বিষয় এটাৰ ওপৰত কথা পাতি আছোঁ তেতিয়াও আমি কিন্তু অন ব্যৱহাৰ কৰোঁ যেনেকৈ ধৰি লোৱা মই এখন মানে কিতাপ লিখিছিলোঁ আৰু ধৰি লোৱা আই ৰট এ বুক অন ঠিক আছে ৰেচিপিৰ ওপৰত মই এখন ধৰি লোৱা বুক এখন লিখিলোঁ আই ৰট এ বুক অন ৰেচিপি এই অনটো মই কিহৰ ওপৰত লিখিলোঁ বিষয়টো ৰেচিপিৰ ওপৰত লিখিলোঁ ঠিক আছে আকৌ ডেৰ ক্ষেত্ৰত হ'লে পাৰা যেনে আই ৱেণ্ট অন এইটো অন দেখিছেনে ছানডে ডেৰ ক্ষেত্ৰত এনেকৈ ধৰণে তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে তাৰপিছত আহোঁ আমি এট প্ৰিপজিশনটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এট হৈছে নিৰ্দিষ্ট সময়ত বুজাবলৈ নিৰ্দিষ্ট সময়ত তাত মানে উল্লেখ থাকিব যে ইমান বজাতেই হ'ব একজেক্ট টাইম দেই যেনে ছানছেট ফেষ্টিভেল মানে যিকোনো উৎসৱ পাৰ্বণত বা নিৰ্দিষ্ট সময়ত হোৱাটো বুজাবলৈ বা নিৰ্দিষ্ট স্থানত থকাটো বুজাবলৈও এট ব্যৱহাৰ কৰা হয় ঠিক
ঠিক আছে এতিয়া মই উদাহৰণস্বৰূপে I have a dance program at 3 p.m. তাৰমানে মোৰ এটা ডান্স প্ৰগ্ৰাম আছে এক্সেক্টলি টাইম 3 p.m. তে আছে যেহেতু মই কৈছোঁ নিৰ্দিষ্ট সময়ত ব্যৱহাৰ কৰি এক্সেক্টলি টাইম এটা কৈ দিয়া হয় তো সেইকাৰণে ইয়াত কৈ দিয়া হৈছে যে I have a dance program at 3 p.m. এক্সেক্টলি টাইম এইটো হয়নে নহয় ঠিক আছে তাৰপিছত আহোঁ আমি ইনটু হৈছে এটা সীমাৰ পৰা আন এটা সীমালৈ সোমাই যোৱা এটা সীমা মানে কি ধৰি লোৱা তুমি পুখুৰী এটা পাৰত ৰৈ আছিলা আৰু এইটো পুখুৰী তুমি ইয়াত জাম্প কৰি দিলা হয়নে বা এইটো চুৰ হয় ইয়াত এটা ৰাস্তাত আছিল বা এই বাহিৰত আউটত আছিল আৰু এই ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল এই সোমাই যে গ'ল এটা সীমা নহয় জানো এইটো এটা সীমা এইটো এটা ঘৰ বা এটা পুখুৰী পাৰ আৰু এই সীমাটোৰ পৰা ইয়াত জাম্প কৰি দিলে তো এই সীমাটো বা এই ঘৰটোত সোমাই যোৱাটোকে ক'ব তোমাৰ ইনটু মানে ইয়াত সোমাই যোৱা সি সোমাই যাব লাগিব ভিতৰলৈ সোমাই যাব লাগিব তেতিয়া ইয়াক কোৱা হ'ব যে ইনটু বুলি তেতিয়া আমি তাত ব্যৱহাৰ কৰিম ইনটু ঠিক আছে এতিয়া ইয়াত মই দিছোঁ ডোণ্ট জাম্প ইনটু দ্য ৰিভাৰ মানে মই কৈছোঁ যে নদীখনৰ ভিতৰলৈ জাম্প নকৰিব মানে নদীতটো ভিতৰত বুলি কোৱা নাযায় নদীলৈ জাম্প নকৰিব মানে কি পানীৰ ভিতৰলৈ সোমাই নাযাবলৈ কৈছোঁ নহয় জানো তো ঠিক তেনেকৈ তোমালোকে ইনটুটো আৰু ঢেৰ ধৰণে তোমালোকে ভাবিব পাৰা এনেকৈ লিখিব পাৰা চি ৱেণ্ট তাই গৈছিল চি ৱেণ্ট ইনটু দ্য ৰুম ৰুমৰ ভিতৰলৈ সোমাই গৈছিল হয়নে নহয় এনেকৈও তোমালোকে ব্যৱহাৰ কৰিব পাৰা ইনটুটো ক'ত ব্যৱহাৰ হয় ইনটু কেনেকৈ য'ত সোমাই যোৱা হ'ব লাগিব সি এটা জেগাৰ পৰা আন এটা জেগালৈ সোমাই যোৱা হ'ব লাগিব বুজি পালা নহয় সোমাই যোৱালৈকে সোমাই যেতিয়া যাবগৈ সি ভিতৰত সোমাই যাব তেতিয়া সি হৈ পৰিব ইনটু তাত ইনটু ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া আহোঁ আমি টু হৈছে লৈ মানে ক'ৰবালৈ নিৰ্দিষ্টকৈ ডাইৰেকশ্যন দিয়া মানে আমি লৈ মানে কিবা এটা ক'ৰবালৈ গৈ আছোঁ নিৰ্দিষ্টকৈ এটা ডাইৰেকশ্যন দিব লাগিব যে মই ক'লৈ গৈ আছোঁ যে মই স্কুল গৈছোঁ নে মই মিটিঙলৈ গৈছোঁ নে মই কাৰোবাক কিবা দিছোঁ এই বস্তুটো লৈ শব্দটো বুজাব লাগিব নিৰ্দিষ্টকৈ তাত ডাইৰেকশ্যন এটা থাকিব লাগিব যে মই এইটোৱেই কৰিছোঁ বুলি ঠিক আছে তো সেইকাৰণে ইয়াত কোৱা হৈছে আই go to the school every day মই সদায় স্কুললৈ স্কুললৈ তাৰমানে স্কুললৈ যাওঁ ঠিক তেনেকৈ ধৰি লোৱা মই যদি তোমাক সদায় মেছেজ কৰি আছোঁ সেইটো তাৰমানে হ'ব আই চেণ্ট এ মেছেজ টু হিম মই তাক এটা মেছেজ দিছিলোঁ কি দিছিলোঁ আই চেণ্ট এ মেছেজ টু হাৰ বা হিম ঠিক আছে মই এটা মেছেজ তালৈ পঠিয়াইছিলোঁ হয়নে তো মানে কি এই মেছেজ পঠিওৱা এইটোতো কাম ক'লৈ তাই লৈ যিহেতু কাৰোবালৈ কিবা এটা মই দিছোঁ এইটো বস্তুটো মই ডাইৰেকশ্যন কৰি কৈ দিছোঁ তেতিয়া হ'ব ই সদায় টু ব্যৱহাৰ ঠিক আছে এতিয়া আহোঁ টুৱাৰ্ডছটো হৈছে নিৰ্দিষ্ট ডাইৰেকশ্যন নাথাকে তাত টু আৰু টুৱাৰ্ডছৰ মাজত তোমালোকক কেতিয়াবা কনফিউজন কৰি এনেকৈ দি দিব টুৱাৰ্ডছ ঠিক আছে টুৱাৰ্ডছ এনেকৈ দি দিব এতিয়া তোমালোকে এইটোক লৈ ভয় নাখাবা টু বুলি কোৱাৰ লগে লগে তোমালোকে বাক্যটোত প্ৰথমতে চাবা ডাইৰেকশ্যন আছে নেকি যদি ডাইৰেকশ্যন আছে তাত টু হ'ব আৰু যদি তাত ডাইৰেকশ্যনটো নাই তাত মানে উজ্জ্ব হৈ আছে ডাইৰেকশ্যনটো ডাইৰেক্ট কোৱা নাই যে ক'ৰবালৈ যে গৈছে সেইটো হয় কিন্তু ক'লৈ গৈছে তাত কোনো ডাইৰেকশ্যন নাথাকে যেনিবা সি গৈ আছে কিন্তু এনেকৈ যে কওঁ আমি সি মোৰ ফালে আহি আছে বা সি টাউনৰ ফালে গৈছে কিন্তু সি কিন্তু ক'লৈ গৈছে একজেক্টলি কোৱা নাই যে সি মাৰ্কেটৰ ফালে গৈছে কিন্তু মাৰ্কেটৰ ক'লৈ গৈছে সি একজেক্টলি কোৱা নাই কিন্তু তোৰ যেতিয়া ব্যৱহাৰ হ'ব তাত কিন্তু একজেক্টলি ডাইৰেকশ্যনটো দেখুৱাই দিয়া যায় যে সি এখন গ্ৰছাৰীলৈ গৈছে বা সি এখন স্কুললৈ গৈছে বা সি মন্দিৰলৈ গৈছে এনেকৈ ধৰণে তাত কিন্তু দেখুওৱা থাকে ঠিক আছে এতিয়া আহোঁ হি ইজ কামিং টুৱাৰ্ডছ মি বা মাৰ্কেট মই এনেকৈ দিছোঁ হি ইজ কামিং টুৱাৰ্ডছ মি বা মাৰ্কেট তাৰমানে সি মোৰ ফাললৈ আহি আছে কিন্তু সি মোৰ ওচৰলৈ অহা নাই বা সি মাৰ্কেটৰ ফাললৈ আহি আছে সি কিন্তু মাৰ্কেটলৈ ক'লৈ গৈছে আমি সেই কথাটো নেজানো কথাটো হ'ল সেইটো ঠিক আছে এইবাৰ আহোঁ এক্ৰছ হৈছে ইপাৰৰ পৰা সিপাৰ হোৱা বা সিপাৰত থকা মানে কি এইটো ধৰি লোৱা ৰাস্তা এই পাৰৰ পৰা এই পাৰলৈ যোৱা মানে ইয়াক ক্ৰছ কৰি যাব লাগিব ন বা এই নদীখনৰ পৰা এইফালে লৈ যোৱা এই পাৰৰ পৰা এই পাৰলৈ যোৱা নদীখনক ক্ৰছ কৰিব লাগিব তো
তো সেইটোকে কয় ইপাৰৰ পৰা বা তোমাৰ ঘৰটো যেনিবা তুমি এইটো ৰাস্তাৰ এইপাৰে আছা আৰু তোমাৰ ঘৰটো যেনিবা ইয়াত আছে বা দোকান এখন আছে তুমি যলৈ যাব খুজিছা তোমাৰ ঘৰটোলৈকে এইপাৰৰ পৰা এইফালে যাব খুজিছা এইপাৰৰ পৰা ইয়ালৈ যাওঁতে তুমি ক্ৰছ কৰিব লাগিব তো সেইটো কাৰণে ইয়াক কোৱা হ'ব এক্ৰছ মানে ইপাৰৰ পৰা সিপাৰ হোৱা ঠিক আছে এক্ৰছ তো দ্য ৰিভাৰ ইজ এক্ৰছ দ্য ৰোড মানে নদীখন ৰোডটোৰ সিপাৰে আছে মানে ৰাস্তাটোৰ সিপাৰে আছে সেইটো কথা বা ধৰি লোৱা তুমি মাই হোম ইজ এক্ৰছ দ্য ৰোড বা ধৰি লোৱা মাই হোম ইজ এক্ৰছ দ্য ৰোড মোৰ ঘৰটো ৰাস্তাৰ সিপাৰে আছে ন তো যাব লাগিব তুমি তো তুমি য'ত ক্ৰছ কৰিবলগীয়া হ'ব সেইটোতেই হ'ব এক্ৰছ আৰু তুমি তালৈ যাব লাগিব মানে ইপাৰৰ পৰা সিপাৰলৈ ঠিক আছে এবাউট হৈছে কাৰোবাৰ বিষয়ে বা বিষয়ৰ ওপৰত কোৱা মানে কাৰোবাৰ বিষয়ে মই যেনিবা তোমাৰ বিষয়ে কথা পাতি আছোঁ ন মই কাৰ বিষয়ে পাতিছোঁ এবাউট ইউ তোমাৰ বিষয়ে এবাউট মই ধৰি লোৱা কিতাপ এখনৰ বিষয়ে আলোচনা কৰি আছোঁ মই আই এম টকিং এবাউট দিছ নভেল মানে মই এই উপন্যাসখনৰ বিষয়ে কথা পাতি আছোঁ তো সেইটোক কোৱা হ'ব এবাউট কাৰোবাৰ বিষয়ে বা কোনো এটা বিষয়বস্তুৰ ওপৰত আমি যেতিয়া আলোচনা কৰিম তাকে কোৱা হ'ব এবাউট কাৰোবাৰ বিষয়ে তাত পাতিব লাগিব বা মোৰ বিষয়ে সি জানে বা মই তাৰ বিষয়ে জানো টপিকটোৰ ওপৰত তুমি যেতিয়া জানিবা বিষয়টোৰ ওপৰত যেতিয়া জানিবা তেতিয়াই তোমাৰ ব্যৱহাৰ হ'ব এবাউট ঠিক আছে এতিয়া ধৰি লওক মোৰ দেউতাই মোৰ বিষয়ে জানে মাই ফাদাৰ ন' এবাউট মি ধৰি লোৱা মাই ফাদাৰ ন' এবাউট মি মানে মোৰ দেউতাই মোৰ বিষয়ে জানে বা ধৰি লোৱা চি ন' এবাউট মি বা আই ন' এবাউট হাৰ মই তাইৰ বিষয়ে জানো গম পালা এতিয়া আহোঁ অফ হৈছে এইটো হৈ গৈছে অফৰ কাৰণ বুজাবলৈ মানে ধৰি লোৱা এইটো উচ্চাৰণ হ'বৰ কাৰণে আচলতে অফ ব্যৱহাৰ কৰা হয় অফ হৈছে উদাহৰণস্বৰূপে তুমি ক'ব পাৰা দ্য চেয়াৰ ইজ মেড অফ পিয়'ৰ প্লাষ্টিক চকীখন ধৰি লোৱা পিয়'ৰ প্লাষ্টিকেৰে বনোৱা হয়নে তো অফৰ কাৰণে আৰু তুমি এনেকৈ ক'ব পাৰা ধৰি লোৱা মষ্ট অফ দ্য পিপল স্পীক ইন আছামিজ লেংগুৱেজ most of the people speak in Assamese language most of the people speak in Assamese language কৰিবা এতিয়া এমং হৈছে দুজন মানুহৰ পৰা বেছি কিন্তু হিচাপ কৰিব পাৰি ধৰি লোৱা 50জন মানুহটো হিচাপ কৰিব পাৰি ন 10জন মানুহ হিচাপ কৰিব পাৰি য'ত অগণন মানুহ হ'ব য'ত কেতিয়াও হিচাপ কৰিব নোৱাৰি ধৰি লোৱা হাজাৰ মানুহৰ মাজতো আৰু তুমি মানুহ হিচাপ কৰিব নোৱাৰি তেতিয়া আমি এমং ব্যৱহাৰ কৰিব লাগিব আৰু এতিয়া আমি এমং ব্যৱহাৰ কৰিব পাৰিম য'ত দুজনৰ পৰা বেছি মানুহ কিন্তু তাত হিচাপ কৰিব পৰা যায় সংখ্যাৰে ঠিক আছে ধৰি লোৱা আমি এতিয়া 50জন মানুহৰ ভিতৰত যদি কিবা এটা ভগাই দিবলৈ দিওঁ সেইটোতো পৰা যায় ন তো তাক হিচাপো কৰিব পৰা যায় তো সেইকাৰণে কোৱা হৈছে যে ডিষ্ট্ৰিবিউট দিছ গিফ্ট এমং ইউ তাৰমানে গোটেইখিনি মানুহৰ মাজতে ভগাই দিয়া তাত যিমান মানুহ আছে সেইখিনিৰ মাজত আমি যিহেতু বস্তুখিনি আমি ভগাব পাৰিম যিখিনি আছে গিফ্ট সেইখিনি আমি ভগাব পাৰিম সেইটো কাৰণে তাত এমং ব্যৱহাৰ কৰা হৈছে আৰু এমংটো আমি আৰু যদি ক'বলৈ I was among 50 people বা 100 people ঠিক আছে 100 people I was among 100 people ঠিক আছে between হৈছে দুজন বা দুটাৰ মাজত বা দুটা বস্তুৰ মাজত এতিয়া ইয়াত কোৱা হৈছে I kept the phone between two books মানে দুখন কিতাপৰ মাজতে মই মোবাইলটো থৈছোঁ সেইটোকে ক'বলৈ I kept the phone between two books মানে মই দুখন বুকৰ মাজত মোবাইলটো থৈছোঁ আকৌ ঠিক তেনেকৈ
She was sitting between মানুহৰ নামো লিখিব পাৰা between Ram and me ৰাম আৰু মোৰ মাজত তাই বহি আছিল বুজিলা ঠিক তেনেকে বাই আমি কিবা বস্তুৰ পৰা বা কিবা বস্তুৰ দ্বাৰা কৰা কাম বুজাও আমি এটো ভয়েস সেন্সত পাইছিলো পেসিভ ভয়েসত আমি বাই ব্যৱহাৰ কেনেকৈ কৰিব লাগে পাই আহিছো ফৰ এক্সাম্পল I go to school by bus I went to playground by bicycle I went to by bicycle ঠিক আছে এতিয়া আমি with হৈছে লগত বুজাবলৈ অৰ্থাৎ কিবা বস্তু বা কোনোবাৰ লগত বুজাবলৈ এতিয়া তুমি কাৰোবাৰ লগত কথা পাতি আছা কাৰোবাৰ লগত খেলি আছা কাৰোবাৰ লগত কৰবালে গৈ আছা কিবা এটা লিখি আছা কিবা পেইন এটা দি লিখি আছা তেনেকুৱাবোৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিবলৈ with ব্যৱহাৰ কৰা হয় with prepositionটো ব্যৱহাৰ কৰা হয় এতিয়া কোৱা হৈছে যে I am playing with my mother কিন্তু তুমি এনেকৈ ক'ব পাৰা আমি সাধাৰণতে কওঁতে বেছি ব্যৱহাৰ কৰোঁ I always with you মই তোমাৰ লগত সদায় আছো হাতুৰি এটাৰেদি আমি তলা এটা ভাঙো তো তেতিয়া তেনেকুৱা ক্ষেত্ৰতো আমি কিন্তু with ব্যৱহাৰ কৰোঁ কেক কাটিবলৈও মই with ব্যৱহাৰ কৰিম I cut the cake with a knife with a knife মানে কটাৰী I cut the cake with a knife ঠিক তেনেকে কলুৱে মই I always with you I always with you মই তোমাৰ লগত সদায় আছো কোনে আমি তেনেকুৱা ক্ষেত্ৰত আমি with ব্যৱহাৰ কৰিব পাৰো এতিয়া আহো আমি from হৈছে নিৰ্দিষ্ট দিনৰ পৰা কাৰোবাৰ পৰা নিৰ্দিষ্ট দিনৰ পৰা কাৰোবাৰ পৰা কিহবাৰ পৰা নিৰ্দিষ্ট দিনৰ পৰা কিবা এটা কাম আৰম্ভ হ'ল কাৰোবাৰ পৰা আমি ললো কিবা এটা বস্তু কৰবাৰ পৰা আমি আহিলো এনেকুৱাবোৰ ক্ষেত্ৰত আমি from ব্যৱহাৰ কৰিব পাৰো তেতিয়া তুমি এনেকৈ ক'ব পাৰা I am coming from Assam মানে মই অসমৰ পৰা আহিছো হয়নে আকৌ এইটোকে যদি ক'ব পাৰা যদি কোনোবা বেমাৰত পৰি আছে কোনোবা বেমাৰত ভুগি আছে তাই জ্বৰত ভুগি আছে তে যদি কওঁ তাই বেমাৰত ভুগি আছে তেতিয়া হলে she is জ্বৰত ভুগি আছে বুলি কয় she is suffering from fever হয়নে তাই বেমাৰত ভুগি আছে ক'ব পাৰা যে তুমি কৰবালৈ গৈছিলা আৰু ঘূৰি আহিলা ক'ব পাৰা I went from গোৱা মই গোৱালৈ গৈছিলো কিন্তু গোৱাৰ পৰা মই ঘূৰি আহিলো এনেকুৱাবোৰ ক্ষেত্ৰতো তুমি from ব্যৱহাৰ কৰিব পাৰা ঠিক আছে এবাৰ ফৰটো হৈছে কিমান সময়লৈ বুজাবলৈ এটা দীঘলীয়া সময় বা কাৰণে কি কামটো হ'ল এনেকুৱা ধৰণৰ বুজাবলৈও কিন্তু for ব্যৱহাৰ কৰা হয় যেনে I have been working for 2 hours মই তাৰমানে 2 ঘণ্টাৰ কাৰণে কামত আছিলো মানে মই 2 ঘণ্টা কাম কৰিছিলো হেতু বুজাইছে 2 ঘণ্টাৰ কাৰণে for এনেকৈ ক'ব পাৰা my mom বা my mummy my mother is at home ইয়াতো আকৌ at ব্যৱহাৰ কৰা হৈছে দেখিছেনে ঘৰত আছে বুলি কৈছে ঘৰৰ ওচৰত আছে বুলি কৈছে নে ঘৰত আছে বুলি কৈছে my mother is at home তোমালোকে যদি at ব্যৱহাৰ কৰিব টাইমত কিন্তু এনেকৈ লিখিব এনেকুৱাবোৰ ক্ষেত্ৰতো কিন্তু at ব্যৱহাৰ হয় ইয়াত প্ৰিপজিশন দুটা আহিছে দেখিছেনে my mother is at home for a while কিছু সময়ৰ কাৰণে মাক মানে ঘৰত আছে কিছু সময়ৰ কাৰণে মাক ঘৰত আছে এবাৰ আহো ইনসাইড কিবা বস্তু অলৰেডি ভিতৰত আছে আৰু বন্ধ অৱস্থাত আছে ধৰি লোৱা বাহিৰৰ পৰা বন্ধ থকা মানে এটা বক্স এই বক্সটোৰ ভিতৰত কিবা এটা বস্তু আছে হা
এই বস্তুটো যে আছে এই বস্তুটো ক'ব ইয়াৰ ইনসাইড এই বক্সটোৰ ভিতৰত আছে বস্তুটো যিহেতু মই দেখা নাই এই বস্তুটো কিন্তু ভিতৰত আছে ধৰি লোৱা মোবাইলটোৰ ভিতৰত থকা পাৰ্টছবোৰ ইনসাইড টিভিৰ ভিতৰত থকা বস্তুবোৰ ইনসাইড কোনোবা এটা সোমাই আছে হা কোনোবা এটা মানুহ সোমাই আছে সেই সোমাই থকা মানুহটো হ'ল ক'ত আছে ইনসাইডত আছে মানে সেই ঘৰটোৰ ভিতৰত আছে সেইটো বুজাব দা কি ইজ ইনসাইড দা ডিভাইচ মানে ইয়াৰ চাবিটো কিবা এটা ডিভাইচৰ ভিতৰত সোমাই আছে সেইটো বুজোৱা গৈছে এতিয়া ধৰি লোৱা মানুহ এটা যেনিবা ঘৰৰ ভিতৰত আছে হা হি ইজ ইনসাইড দা হাউচ হি ইজ ইনসাইড দা হাউচ তাৰমানে সি ঘৰৰ ভিতৰত আছে ঠিক আছে তেবা আপোন হৈছে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ জাম্প কৰি ওপৰৰ পৰা তাৰ মানে কি এখন ঠাইৰ পৰা এখন ঠাইলৈ মানে এইটো এখন টেবুল আৰু এইখনো এখন টেবুল ধৰি লোৱা ঠিক আছে এইখন এখন টেবুল এইখন এখন টেবুল এই টেবুলখনৰ পৰা ওপৰেদি এনেকৈ জাম্প কৰি এই টেবুলখনত পৰি গ'ল এতিয়া সাধাৰণতে মেকুৰী চেকুৰীবোৰ আমাৰ এইফালেদি দৌৰ মাৰি পৰি যায় বা মানুহেও আমি পৰোঁ এইখন টেবুলৰ পৰা এই টেবুলখনলৈ বা এই চকীখনৰ পৰা এই চকীখনলৈ বা এই বিচনাখনৰ পৰা আন এখন বিচনালৈ জঁপিয়াই দিয়া আৰু এই ইয়াৰ পৰা গৈ ইয়াৰ ওপৰত পৰিল সেইটোকে ক'ব অপন দ্য কেট জাম্প আপন দ্য টেবুল মানে মেকুৰীটো জাম্প কৰি টেবুলৰ ওপৰত এখন টেবুলৰ ওপৰত আন এখন টেবুলত পৰিছে সেইটোকে বুজাইছে গম পাইছা এবাৰ আহোঁ বিলো আৰু আণ্ডাৰ তলত থকা বিলো মানেও তলত আণ্ডাৰ মানেও তলত ঠিক আছে বিলো আৰু আণ্ডাৰ এনেকৈ কেতিয়াবা আহি যাব একেলগতে বিলো আৰু আণ্ডাৰ বিলো মানেও তলত থকা আণ্ডাৰ মানেও তলত থকা কিন্তু এই আণ্ডাৰ মানে হৈছে কাৰোবাৰ তলত কাম কৰা বা কাৰোবাৰ কিবা বস্তুৰ তলত আছে বা কিবা ঘৰ এটাৰ তলত আছে গছ এজোপাৰ তলত আছে এনেকুৱা ধৰণৰ কথাবোৰ বুজাবলৈ আণ্ডাৰ ব্যৱহাৰ কৰা আৰু যিবিলাক বিলো মানে এটা লেভেল থাকে ধৰি লোৱা পানীৰ লেভেলটো কম আছিল তলত কম মানে তলত বুজাবলৈ তোমাৰ লেভেল শব্দটো ব্যৱহাৰ কৰা যায় বা মোৰ নামটো তাৰ তলত আছিল বা তাৰ নামটো মোৰ তলত আছিল এনেকৈ বা সি মোৰ তাৰ বয়সতকৈ মই এবছৰ তলৰ এনেকুৱাবোৰ বুজাবলৈ বিলো ব্যৱহাৰ কৰা হয় এতিয়া ইউ আৰ লিভিং আণ্ডাৰ মাই ৰুম তাৰমানে তুমি মোৰ ৰুমৰ আণ্ডাৰত বাস কৰিছা হি ইজ ৱৰ্কিং আণ্ডাৰ ডেট কোম্পানী তাৰমানে সেই কোম্পানীটোৰ তলত কাম কৰাটো বুজাইছে দ্য কেট ইজ আণ্ডাৰ দ্য টেবুল তাৰমানে টেবুলখনৰ তলত মেকুৰীটো আছে আৰু ক'ব পাৰা দ্য মেন ইজ ষ্টেণ্ডিং আণ্ডাৰ দ্য ট্ৰী মানুহজন গছজোপাৰ তলত ৰৈ আছে তেনেকুৱা ক্ষেত্ৰত আৰু যেতিয়া আমি বিলো কথা ক'লোঁ বিলোটো আকৌ বুজাবলৈ হ'লে লেভেল এটাৰ কথা বুজোৱা যায় বা পানীৰ লেভেলটো বহুত কম আছে এনেকুৱা ধৰণৰ কথাবোৰ বুজাবলৈ ব্যৱহাৰ কৰা বিলো ধৰি লোৱা হিজ লেভেল ইজ বিলো yours তেনেকুৱা ধৰণৰ ঠিক আছে এবাৰ উইদিন নিৰ্দিষ্ট সময়ৰ ভিতৰত তাৰমানে ইমান সময়ৰ ভিতৰতে কামটো হ'ব ইমান সময়ৰ ভিতৰতে মই গৈ পাম ইমান সময়ৰ ভিতৰতে হ'ব আহিব এনেকুৱা ধৰণৰ কথা বুজাবলৈ উইদিন ব্যৱহাৰ কৰা হয় আই উইল ৰিচ দেয়াৰ উইদিন 10 মিনিটছ মই 10 মিনিটছৰ ভিতৰতে গৈ পাম আই উইল ৰিচ দেয়াৰ মই 10 মিনিটছৰ ভিতৰতে পাম বা সি আহি পিনে হি উইল কাম উইদিন এ উইক মানে সি এসপ্তাহৰ ভিতৰত আহি পাব বা ইউ হেভ টু ৱৰ্ক উইদিন 2 আৱাৰ্ছ বা আই হেভ টু ডু উইদিন 1 ৱৰ্কছ মই 1 ঘণ্টাৰ ভিতৰত কৰিম এনেকুৱা ধৰণৰ এটা বাক্যবিলাকত উইদিন ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া আহোঁ তিল হৈছে লৈকে তিল আৰু আনটিল প্ৰায় একেই ব্যৱহাৰ কৰিব পৰা যায় তিল আৰু আনটিলৰ ক্ষেত্ৰত তিল আনটিল দুইটাই আহিলে এতিয়া তিল হৈছে য'ত লৈকে মানে এটা নিৰ্দিষ্ট সময়লৈকে বুজাবলৈ বোলে পইণ্ট অফ দ্য টাইম মানে একদম কাৰেক্ট টাইম এটা থাকিব দীঘলীয়া সময় এটা থাকিব তাত আমি সদায় তিল ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু কিন্তু আনটিলটোৰ ক্ষেত্ৰত কি হয় কেতিয়াবা কণ্ডিশ্যন চিটুৱেশ্যন বা তাত একচুৱেলি চিটুৱেশ্যন কি হৈ আছে বা ইভেণ্ট কি আছে কণ্ডিশ্যনটো চাই পেলাই আনটিল ব্যৱহাৰ কৰা হয় যেনেকৈ ধৰি লোৱা এতিয়া কোৱা হ'ল যে চি ৱাজ ৱৰ্কিং টিল 10 PM তাই 10 PM-লৈকে কাম কৰিছিল হয়নে তাই 10 PM-লৈকে কাম কৰিছিল বা দে ষ্টাডিড টিল 6 PM দে
studied till 6 PM এটো কারেক্ট টাইম এটা ইয়াত দেখুৱা হৈছে হয়নে আৰু নেগেটিভ বাক্য যিবিলাক ধৰি লোৱা I did not study till 6 PM যিবিলাক নেগেটিভ নোহোৱা কথাবিলাকত কিন্তু till ব্যৱহাৰ কৰা হয় তাত কিন্তু until ব্যৱহাৰ নহয় সেই কথাটো মনত ৰাখিবা ঠিক আছে untilৰ ক্ষেত্ৰত ফৰ এক্সাম্পল please stay here আমি সাধাৰণতে ঘৰত আলহী আহিলে কওঁ হনে সোমবাৰলৈকে ৰৈ যাওক না প্লিজ ষ্টে হিয়াৰ আনটিল নেক্সট মনডে লৈকে থাকক না আমি এনেকৈ কওঁ নে সেইটো কথা এবাৰ আহোঁ অভাৰ বা এভৱ আৰু অভাৰ দুইটাৰ একেই হয় কিন্তু ইয়াৰ ডিফাৰেন্সটো এইটো ওপৰেদি অৰ্থাৎ মূৰৰ ওপৰেদি পাৰ হৈ যায় এভৱ মানে অভাৰ মানে হৈছে যিটো মূৰৰ ওপৰত টাচ নহয় মানে ধৰি লওক মূৰৰ ওপৰত ফেন এখন আছে হয়নে বা মূৰৰ ওপৰত মোৰ ব্ৰিজ এখন আছে মই য'ত বহি আছোঁ তাৰ ওপৰত ব্ৰিজ এখন আছে সেই কথাবিলাক বুজাবলৈ অভাৰ ব্যৱহাৰ কৰা হয় যেনে দ্য ফেন ইজ অভাৰ মাই হেড মানে মোৰ ফেনখন মূৰৰ ওপৰত আছে যিটো মই টাচ কৰিব নোৱাৰোঁ কিন্তু এভৱ যদি ওপৰত থকা বুজায় কেতিয়াবা ই আকৌ মুভমেণ্ট নোহোৱা হ'বও পাৰে যেনে ধৰি লোৱা ডাৱৰৰ মাজত ফ্লাইং কৰি থকা হৈছে কিন্তু তাত কোনো ধৰণৰ ক্লাউডছ ধৰি লোৱা লেভেল বুজাবৰ কাৰণে যেনেকৈ আমি পাইছিলোঁ বিল'টো এটা লেভেল ঠিক তেনেকৈ এভৱটো এটা লেভেল বুজোৱাৰ দৰেই হয় আচলতে লেভেলৰ এক্সাম হৈছে উই আৰ ফ্লাইং এভৱ দ্য ক্লাউডছ লেভেল উই আৰ ফ্লাইং এভৱ দ্য ক্লাউডছ ঠিক তেনেকৈ ডাউন ঠিক তেনেকৈ ডাউন হৈছে তললৈ কম হৈ গৈ থকা গৈ থকা মানে এতিয়া ধৰি লওক মাৰ্কেটত দামবোৰ কমি যায় কেতিয়াবা বাঢ়ি যায় কেতিয়াবা এনেকুৱা ধৰণৰ কথাবিলাক বা ধৰি লওক আমি বহিবলৈ ক'লোঁ প্লিজ চিট ডাউন এনেকুৱা ধৰণৰ বা প্লিজ ৰাইট ডাউন মানে আমি লিখিবলৈ ক'লোঁ বা ক'লোঁ যে প্লিজ গ' ডাউন দ্য ৰোড এনেকুৱা ধৰণৰ কথাবিলাকতো কিন্তু ডাউন ব্যৱহাৰ কৰা হয় ইয়াত কোৱা হৈছে যে দ্য ৱাটাৰ লেভেল ইজ গ'য়িং ডাউন তাৰমানে পানীৰ লেভেলটো কমি গৈ আছে হয় নাই মাৰ্কেটত ধৰি লোৱা দামবোৰ কমি গৈ আছে সেই ক্ষেত্ৰত আমি ডাউন ব্যৱহাৰ কৰোঁ ঠিক আছে তেনেকৈ ধৰি লোৱা থ্ৰ'টো হৈছে কাৰোবাৰ দ্বাৰা মানে কিহবাৰ জৰিয়তে কামটো কৰা হ'ব লাগিব চোৱা হ'ব লাগিব বা মই বোলে দূৰবীনৰ দ্বাৰা মই কিবা এটা চাইছোঁ বা বোলে মই খিৰিকীখনৰ দ্বাৰা কিবা এটা চাইছোঁ কিহবাৰ জৰিয়তে হ'ব লাগিব হি কেম টু আছাম থ্ৰু ৱেষ্ট বেংগল মানে সি অসমলৈ আহিছে কোনটো জাগাইদি ৱেষ্ট বেংগলৰ থ্ৰুৱেদি সি অসমলৈ আহিছে আই কেন চি থ্ৰু দ্য উইণ্ড' মই খিৰিকীয়েদি চাব পাৰিম তেনেকুৱা ধৰণৰ এবাৰ চিন্স হৈছে নিৰ্দিষ্ট সময়ৰ পৰা পাৰ হৈ যোৱা নিৰ্দিষ্ট সময় হ'ব লাগিব দেই এতিয়া মই চাকৰি কৰি আছোঁ ন তো মই ক'ম যে আই হেভ বিন ৱৰ্কিং এট দিছ ডিপাৰ্টমেণ্ট চিন্স 2008 মই এই ডিপাৰ্টমেণ্টত চিন্স 2008ৰ পৰা কাম কৰি আছোঁ তেনেকৈ ঠিক আছে তাৰপিছত আহিলে অফটো হৈছে আঁতৰাই দিয়া একেবাৰে কিবা বস্তুৰ পৰা কিহবাৰ পৰা ৰিমুভ কৰা আঁতৰাই দিয়া বা বস্তুটোৰ পৰা বস্তুটো এৰুৱাই লৈ যোৱা ধৰি লোৱা এই টেবুলখনত আছে এইখিনি প্লেটখিনিক লৈ যোৱা এইটোক বুজাব তোমাৰ অফ ঠিক আছে অফ বুজাব এতিয়া হি জাম্প অফ দ্য বাছ মানে বাছখন সি এৰি দিব বাছখন এৰি যাব লাগিব বা টেবুলখনৰ পৰা বস্তুখিনি গুচি যাব লাগিব তেতিয়াহে তাক অফ বুলি কোৱা হ'ব বা ধৰি লোৱা ছুইচ অফ দ্য ফেন যিহেতু ছুইচ অফ ছুইচ অফ দ্য ফেন কামটো অলৰেডি ছুইচ অফ কৰি দিয়াৰ পিছত সি এৰ খাই যাব হয়নে তো সেইকাৰণে তেনেবোৰ ক্ষেত্ৰত ছুইচ অফ এই অফ প্ৰিপজিশ্যন বহিব আজিলৈ ইমানেই প্ৰিপজিশ্যন বহুত আছে প্ৰিপজিশ্যন প্ৰায় 500 মান প্ৰিপজিশ্যন আছে আৰু প্ৰিপজিশ্যনখিনি ইমানখিনি একেদিনাই কৰিবলৈ ইমান সহজ নহয় মই পিছলৈকে বনাম
আজি মই ইমানতে সামৰিছোঁ। যিবোৰ সাধাৰণতে কমন তোমালোকৰ পৰীক্ষাত আহিবই সেইবিলাকহে মই আচলতে বাছি প্ৰিপজিশ্যন দিব লাগিব। ইয়াৰ মাজতে থাকে 2-4টা থাকিও গৈছে যিকেইটা সাধাৰণতে কমন হৈ থাকে। ঠিক আছে, সেইবিলাকো মই দিম তোমালোকক পিছলৈ। আৰু যদি কিবা অসুবিধা আছে, বুজাত কিবা অসুবিধা পাইছে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।